অসমৰ জাতীয় জীৱনৰ স্ৰষ্টা মহাবীৰগৰাকী আজি সন্ধ্যা বেলা আমি সকলোৱে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজিৰ দিনত সেই মহাবীৰগৰাকীৰ জন্ম জয়ন্তী দিৱসক উপলক্ষ কৰি আজি সন্ধিয়া যি দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিছে তাত মঞ্চত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ নীলেশ্বৰ তামুলী ছাৰ, আমাৰ মাজলৈ আহি উপস্থিত হোৱা বা ৰশ্মি বৰদলৈ বাইদেউ, দলে বাইদেউ আৰু বিশিষ্ট ব্যক্তিসকল, মোৰ লগতে অহা মোৰ বন্ধু হৰিপ্ৰসাদ দত্ত ডাঙৰীয়া, আয়োজক সমিতি, আজি এই অঞ্চলত দিনজোৰা কাৰ্যসূচীৰে নিশ্চয় ভাল ধৰণে দিনটো উদযাপিত হৈছে। আৰু মোক যোৱাকালি দিনত অহা কথা আছিল যদিও যোৱাকালি ইয়াৰ উদ্যোক্তাসকলে ফোন কৰি আজি এই সন্ধ্যা 8টা বজাতহে আহিবলৈ আমন্ত্ৰণ কৰিলে যে আমাৰ বাইদেউসকলৰ যি দিহানাম প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাখনিত শুভ উদ্বোধন কৰিব পাৰে। আজি নিশ্চয় কেইবাটাও টীম আহি উপস্থিত হৈছেই। কেইটা টীম আহিছে? 15টামান টীম আহি উপস্থিত হৈছেই। আৰু যিসকল দাতা ইতিমধ্যে ঘোষণা কৰিলে, দাতা পৰিয়ালৰ সদস্যসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যি কৃষ্টি, আমাৰ সংস্কৃতি, দিহানামৰ প্ৰতিযোগিতাৰ তেওঁলোকে উৎসাহিত কৰি বিভিন্নজনৰ নামত তেখেতসকলে দান আগবঢ়াইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু যিসকল আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যাতে তেওঁলোকৰ চৰ্চা আজি ভাল ধৰণে পৰিৱেশিত কৰিব পাৰে। আৰু ৰাতি হৈ আহিছে, যিমানে সোনকাল হয় সিমানে ভাল ধৰণে চলি যাব। সেইকাৰণে মই বেছি দীঘলীয়া বক্তব্য ৰাখি আপোনালোকক আমনি নকৰোঁ, এইখিনি কথাকে ক'লোঁ। আৰু উদ্যোক্তাসকলে আজি মোক নিমন্ত্ৰণ কৰাৰ কাৰণে এই অনুষ্ঠানলৈ তেখেতসকলকো মই লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আনুষ্ঠানিকভাৱে আজি এই মঞ্চ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। মীৰা শইকীয়া ডাঙৰীয়া, আপোনালৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তথা সদৌ গোলাঘাট জিলা কোচ ৰাজমুখী সন্মিলনীৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনাৰ ৰাজনৈতিক জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু ভৱিষ্যতলৈ যাতে আপুনি এইদৰে আমাৰ মাজলৈ আহি আমাৰ মাজত এনেদৰে মঞ্চতে হওক বা অন্যান্য কাৰ্যসূচীতে হওক অংশগ্ৰহণ কৰে, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনাক আমি আশীৰ্বাদ জনাইছোঁ। এতিয়া আমি যি দুগৰাকী বিচাৰক আমন্ত্ৰণ কৰি আনিছিলোঁ, যিহেতু বিচাৰকৰ ওপৰতে গোটেই কাৰ্যসূচী, আৰু তেখেতলোকৰ পৰা আমি খুব কম সময়ৰ কাৰণে দুই এষাৰ বক্তব্য শুনিম। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকেও যাতে খুব কম সময়ত তেখেতলোকৰ বক্তব্য সামৰণি মাৰে। প্ৰথমতে মই ৰশ্মি বৰদলৈ বাইদেউ আপোনাক অনুৰোধ জনাইছোঁ। উপস্থিত সকলোলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। বহুত দূৰৰ পৰা আহিছোঁ, আচলতে ল'ৰাটো চিনি পোৱা নাছিলোঁ, বহুত দূৰৰ পৰা আহি হঠাৎ পাইছোঁহি আৰু দেৰি হোৱাৰ কাৰণে ক্ষমা কৰিব। মই উপস্থিত শ্ৰদ্ধা বিধায়ক মণ্ডলীক মই সেৱা জনাইছোঁ, মোৰ শ্ৰদ্ধাৰ সকলোকে উপস্থিত সকলোকে সেৱা জনাইছোঁ। আমি বিচাৰক মণ্ডলীয়ে যাতে খুব সুন্দৰভাৱে বিচাৰক কৰি যাব পাৰোঁ। আজিৰ দিনটোত সময়ো যথেষ্ট হৈ আহিছে। মই ইয়াৰ উদ্যোক্তা মণ্ডলীলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সময় যথেষ্ট হোৱাৰ কাৰণে বেছি ক'ব বিচৰা নাই। ধন্যবাদ। এইগৰাকী ৰশ্মি বৰদলৈ বাইদেৱে বক্তব্য আগবঢ়ালে। অসমৰ এগৰাকী সুকণ্ঠী গায়িকা তথা অসমৰ বিভিন্ন মঞ্চত বিহু বিচাৰক হিচাপে সুনাম অৰ্জন কৰা তথা দিহানামৰ বিচাৰক হিচাপে সুনাম অৰ্জন কৰা এই ৰশ্মি বৰদলৈ বাইদেউলৈ আমি বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ। অন্য এগৰাকী বিচাৰক কৰবী দলৈ বাইদেউ, শিল্পী, ঢোল বাদক, খোল বাদক তথা তেখেতৰ কথা কৈ অন্ত কৰিব নোৱাৰি বিহু প্ৰশিক্ষক, আৰু তেখেতৰ বিষয়ে আমি ইমান ক'ব নোৱাৰোঁ। সেই বাইদেউক মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি খুব চমুকৈ দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনালোঁ। Om Akhanda Mandalakaram Vyaptam Jena Shara
गोचरं तत्परं दर्शितं येन तस्मै श्रीगुरुवे नमः श्रीगुरुवे नमः। আজি এই মহান অনুষ্ঠানত এয়া দ্বিতীয় কাৰ্যসূচী চাগে দ্বিতীয় কাৰ্যসূচী যি দিহানাম প্ৰতিযোগিতা এই দিহানাম প্ৰতিযোগিতাৰ যি গধুৰ দায়িত্ব সেই দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছে। গতিকে আমি সমূহ উদ্যোক্তালৈ আৰু এই অঞ্চলৰ ৰাইজলৈ আমাৰ তৰফৰ পৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আমাৰ যি দায়িত্ব আমি পালন কৰিম, কাৰণ প্ৰতিযোগিতা বুলি ক'লে শুদ্ধখিনি চাই যাব লাগে, সেইখিনি আমাৰ দায়িত্ব। তাতো আমাৰ হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, হয়তো জ্যেষ্ঠজনে আমাক আগুলিয়াই দিলে আমি ভাল পাম। আমাৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰেহে আমি বিচাৰ কৰাখনত বহিম আৰু বিচাৰ কৰি যাম, আৰু হয়তো আৰম্ভণিৰ পৰা শেষলৈকে সমূহ ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। তেতিয়াহে হয়তো এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত হ'ব। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বিচাৰকসকলে তেখেতৰ বক্তব্য আগবঢ়ালে। ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াক এখনি ফুলা সন্মান জাতীয় গামোচাৰে সন্মান যাচিব আমাৰ বকতিয়াল কোচ ৰাজমুখী শাখাৰ যুৱ সন্মিলনী সভাপতি হেমন্ত বৰা ডাঙৰীয়া। আৰু আমি এইখিনিতে আমাৰ দ্বিতীয় পুৰস্কাৰদাতা অঞ্জলি বৰা বাইদেউক এখনি জাতীয় গামোচাৰে সন্মান যাচিব বিচাৰিছোঁ। আৰু এই অঞ্জলি বৰা বাইদেউক সন্মান যাচিব আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া কাশ্মীৰ শইকীয়া বাইদেৱে। এই অঞ্জলি বৰা বাইদেউ এখেতক এখনি জাতীয় গামোচাৰে সন্মান যাচিছে আমাৰ কাশ্মীৰ বৰা বাইদেৱে। এখেত দ্বিতীয় পুৰস্কাৰদাতা। তেখেতৰ স্বামী হৰকান্ত বৰা, স্বৰ্গীয় হৰকান্ত বৰা ডাঙৰীয়াৰ পুৰণিত নগদ 5,000 টকা তেখেতে আগবঢ়াইছে। আৰু আমাৰ তৃতীয় পুৰস্কাৰ আগবঢ়াইছে দ্বিতীয় দীপালী বৰা পুৰণিত, তেখেতৰ স্বামী নগেন বৰা, তেখেত অৱশ্যে অনুপস্থিত। আৰু চতুৰ্থ পুৰস্কাৰ 2,000 টকা আগবঢ়াইছে লোকেশ্বৰ শইকীয়া পুৰণিত, স্বৰ্গীয় লোকেশ্বৰ শইকীয়া পুৰণিত নিৰতা শইকীয়া বাইদেৱে লগত 2,000 টকা। এই নিৰতা শইকীয়া বাইদেউক এখনি জাতীয় গামোচাৰে সন্মান যাচিব আমাৰ শাখাৰ সম্পাদিকা পুষ্পাঞ্জলি শইকীয়া। আৰু পঞ্চম পুৰস্কাৰটো আমালৈ আগবঢ়াইছিল 1,000 টকা স্বৰ্গীয় লোকনাথ শইকীয়া পুৰণিত, তেখেতৰ পুত্ৰ এই বকতিয়াল গাঁৱৰে যুৱক মন্টু শইকীয়া ডাঙৰীয়াই আগবঢ়াইছিল। আৰু সেই মন্টু শইকীয়াক এখনি ফুলাম গামোচাৰে সন্মান যাচিব আমাৰ উদযাপন সমিতিৰ দীপা ভৰালী বাইদেৱে। আমাৰ আজিৰ কাৰ্যসূচী আমাৰ এই কাৰ্যসূচীত সহযোগিতা কৰোৱাৰ বাবে আমি জ্ঞানপীঠ বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী অনুপ কুমাৰ ৰাজখোৱা ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ, আৰু তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। অনুপ শইকীয়া ডাঙৰীয়া, আপুনি আমাৰ মঞ্চলৈ আহক। অনুপ কুমাৰ ৰাজখোৱা, আপুনি আমাৰ মঞ্চলৈ আহক। তেখেতক এখনি জাতীয় গামোচাৰে সন্মান যাচিব হেমন্ত বৰা ডাঙৰীয়াই। এয়া অনুপ কুমাৰ ৰাজখোৱা ডাঙৰীয়া, এখেতে আমাৰ দিহানাম প্ৰতিযোগিতাত সহযোগিতা আগবঢ়াবৰ বাবে এখেতকো আমি আমন্ত্ৰণ কৰি আনিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ কিছু লৰালৰি হোৱাৰ কাৰণে বহু কথাই আমাৰ থাকি গৈছে, তথাপিও আমাৰ সন্মানীয় বিধায়ক মহোদয়ক আমি তেখেতৰ সময় যথেষ্ট কম, যথেষ্ট ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত হ'ল, আৰু তাৰ বাবে তেখেতলৈ ধন্যবাদ যাচিলোঁ। আৰু দুয়োগৰাকী বিচাৰকেই প্ৰতিটো দিহানামৰ দললৈ সময় নিৰ্ধাৰণ কৰিছে মাত্ৰ 10 মিনিট সময়, আৰু সময়ৰ সংকেত ধ্বনি বজাৰ লগে লগে তেখেতলোকসকলৰ
কাৰ্যসূচী সমাপ্ত কৰিব লাগিব আৰু প্ৰতিটো দিহানামৰ দললৈ 10 মিনিটকৈ সময় ধাৰ্য কৰিছে বিচাৰক মণ্ডলীয়ে প্ৰতিটো দিহানামৰ দললৈ মাত্ৰ 10 মিনিট সময় অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব আৰু প্ৰতিটো দলত বাদ্যযন্ত্ৰীৰ সৈতে মাত্ৰ 10 গৰাকীহে থাকিব পাৰিব আমাৰ নিয়মাৱলী ইমানেই আৰু বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ'ব আমি আজি এই কাৰ্যসূচী ইমানতে সামৰণি মাৰিছো আৰু বিচাৰক মণ্ডলীক আমি বিচাৰকৰ আসনত বহি আমাৰ এই দিহানাম প্ৰতিযোগিতা চলাই যাবৰ বাবে বিনম্ৰ অনুৰোধ জনালো